আজি মই যোৰহাট মেডিকেল কলেজৰ নতুন আমি যিটো VDRL লেব স্থাপন কৰিব ওলাইছোঁ 2 এদিনতে হ'ব তাকো চালোঁ আৰু কোভিড ৱাৰ্ডৰ ভিতৰত গৈ পজিটিভ যিসকল ৰোগী ট্ৰিটমেণ্ট হৈ আছে তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ আৰু ICUৰ ভিতৰত যি 4গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ লগতো মই কথা বতৰা পাতিলোঁ। এগৰাকী আইতাক বাদ দি বাকী সকলোখিনি সুস্থ হৈ আছে আৰু যিখিনি আমি ক্ৰিটিকেলি ইল পেচেণ্টৰ কাৰণে ইনজেকশ্যন আদি আমি আনিছিলোঁ সেই গোটেইবোৰ ইয়াত ব্যৱহাৰ হৈ আছে আৰু সৰু সুৰা দুই এটা কথা আছে যে ভাত খোৱাৰ অলপ টাইমিংটো ইফাল সিফাল হৈছে কিন্তু তাকে বাদ দি বাকী গোটেইখিনি ভালকৈ চলিছে আৰু মই ভাবোঁ যে আমাৰ যোৰহাট মেডিকেল কলেজে খুব সুন্দৰভাৱে COVID-19 পৰিৱেশৰ লগত মোকাবিলা কৰিব পাৰিব। আমাৰ ইয়াতে অকণমান এটা সমস্যা হৈ আছে যে মেডিকেল কলেজৰ ভিতৰৰ বহুত ব্যক্তি সংক্ৰমিত হৈছে। তাৰ কাৰণটো হ'ল যে নতুন যেতিয়া পেচেণ্ট আহে মেডিকেল কলেজত টেষ্ট নকৰাকৈ তেওঁলোকক এডমিট কৰি আছিলে ইমাৰ্জেঞ্চি কাৰণে। এতিয়া মই পৰামৰ্শ দিছোঁ যে প্ৰথম পেচেণ্টখিনি অহাৰ লগে লগে এটা আইচলেশ্যন ৱাৰ্ডত তেওঁলোকক ৰাখিব, PPE কিট আদি পৰিধান কৰি ট্ৰিটমেণ্ট কৰিব আৰু 8 ঘণ্টা বা 12 ঘণ্টাৰ ভিতৰত টেষ্ট কৰাৰ পিছত নিগেটিভ হ'লে তেওঁলোকক নিজ নিজ ৱাৰ্ডলৈকে লৈ যাব। তেনেকৈ যদি কৰে আমাৰ ইয়াত ইনফেকশ্যনটো কমি যাব। অলপ পিছত চাৰ্কিট হাউচত আমি সকলো বহিম, যিখিনি সিদ্ধান্ত ল'ব লাগে আলোচনাৰ পিছত লৈ আপোনালোকক মই জনাই দিম। এইটো সপ্তাহতে হৈ যাব। এতিয়া যিটো কেপাচিটি আছে তাৰ দুগুণ হৈ যাব। মোৰ দৃষ্টিটো মই নাজানো, কিন্তু কালি কেন্দ্ৰীয় চৰকাৰে আমাক এখন পত্ৰ দিছে যে আগষ্ট মাহৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা 65,000লৈকে বৃদ্ধি হ'ব। আজিৰ দিনত আমাৰ 21-22 হাজাৰ ৰোগী আছিলে। যদি 65,000 হয় তাৰমানে গোটেই যিখিনি তৎপৰতা সেইখিনি 3 গুণ ওপৰত যাব লাগিব যদি তেওঁলোকৰ তথ্যটো শুদ্ধ হয়। আৰু যদি শুদ্ধ নহয় আমি দুগুণৰ কাৰণে সাজু আছিলোঁ, কিন্তু দিল্লীয়ে কৈছে যে 3 গুণ হ'ব। গতিকে পৰিৱেশৰ লগত মোকাবিলা মাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম আৰু সকলোৱে যিহেতু কাম কাজ খুব ভাল কৰি আছে গতিকে আমি সফল হ'ম বুলি মই ভাবোঁ। প্ৰথম কথা এচিমটমিক আৰু চিমটমেটিক সেই সিদ্ধান্তটো কোনে ল'ব? যে এজন মানুহ প্ৰথম ধৰাত পৰা দিনাখন চবেই এচিমটমেটিক থাকে, পিছত 3-4 দিনৰ দিনাখন তেওঁলোকৰ অক্সিজেন কমিব আৰম্ভ কৰে। এতিয়া আমাৰ অসম চৰকাৰে আমি এনেকৈ সিদ্ধান্ত লৈছোঁ যে কাৰোবাৰ ঘৰত যদি বৃদ্ধ দেউতাক মাক নাথাকে আৰু আছুতীয়া লেট্ৰিন বাথৰুম থাকে আৰু অক্সিজেন কমিলে ঘৰৰ গাড়ীখন দি হস্পিটেলত আহি যাব পৰা সুবিধা থাকে, তেওঁলোক হোম কোৱাৰেণ্টাইন হ'লেও আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাতি বিয়লি আমাক এম্বুলেন্সত ফোন কৰিব, আমিতো এই পেচেণ্ট লৈ ব্যস্ত থাকিম, এম্বুলেন্স পঠাব নোৱাৰিম, তেতিয়া আকৌ TV মিডিয়াত যাব। গতিকে সেইটো দায়িত্ব নিজে ল'ব লাগিব। দেউতাক মাক লগত থাকিলে আমি এলাউ কৰা নাই হোম কোৱাৰেণ্টাইন, কাৰণ বৃদ্ধ ব্যক্তিসকলৰ গালৈকে যদি এইটো সংক্ৰমিত হয় বচাব খুব কষ্ট। আৰু প্লাছ নিজৰ এটা আছুতীয়া ৰুম আৰু লেট্ৰিন বাথৰুমখিনি নিজৰ লাগে। কিন্তু আমি গুৱাহাটীত হোম কোৱাৰেণ্টাইন দিয়াৰ পিছতো যোৱাকালি 500 পেচেণ্টৰ মাত্ৰ 9 জনেহে লৈছে। আমি দিওঁ কিন্তু তেওঁলোকে ল'ব নোখোজে, ৰাইজে ল'ব নোখোজে, কাৰণ ঘৰত সকলোৰে সমস্যা আছে। আজি আমি আলোচনা কৰোঁ। এতিয়া মই সেইকাৰণে উজনি অসমলৈকে আহিছোঁ। এতিয়া গোলাঘাটত কালি আমি কথা পাতি আহিছোঁ। এতিয়া যোৰহাটত আমি গোটেই টিমটো বহিম, কেনেকুৱা কি অস্থায়ী লাগে বা কি লাগে আমি গোটেইখিনি আলোচনা কৰোঁ। কিন্তু কোভিড কেয়াৰ চেণ্টাৰ হস্পিটেলৰ বাহিৰত আমিতো বনাব লাগিব, নহ'লে আমি জোৰাতাপলি মাৰিব নোৱাৰিম। আৰু যোৰহাটৰ সংক্ৰমণৰ হাৰটো গুৱাহাটীৰ লগত সমান, মানে 10 লাখত গুৱাহাটীত আমি 500 পাই আছোঁ আৰু ইয়াতে 1 লাখ বা 1.5 লাখ পপুলেশ্যনৰ দিনত আমি 60-70টা পাই আছোঁ। গতিকে কম বেছি পৰিমাণে
যোৰহাট আৰু গুৱাহাটীৰ সংক্ৰমণটো একেধৰণে আগবাঢ়িছে। যোৰহাটৰখনো আছে, মই চাকিদ হাউচত লগ পাওঁতে কৈ দিম। চিঠিখন আজি কোনোবা পেপাৰত ওলোৱাও মই দেখিছোঁ, আপোনালোকে চাই ল'ব পাৰিব, মই সুধি থৈ দিম। যোৰহাট এতিয়া আমাৰ জাপানীজ এনকেফেলাইটিছ আমি যিহেতু প্ৰতি বছৰে কৰোঁ আৰু এইটো সংক্ৰমণ নহয়। ক'ভিডৰ বিষয়টো হ'ল কি দুজনক সংক্ৰমিত কৰে, জাপানীজ এনকেফেলাইটিছে সংক্ৰমিত নকৰে। সেইকাৰণে ডক্টৰসকলে PPE কিট নিপিন্ধাকৈ পেচেণ্টক ট্ৰিটমেণ্ট কৰিব পাৰে। সেইকাৰণে আমাৰ ডক্টৰসকলে এইটো জানে। আৰু এইবাৰ ক'ভিডৰ কাৰণে আমাৰ সুবিধা হৈছে কি জ্বৰ হ'লেই আগতে প্ৰাইভেট ডক্টৰসকলে বেলেগ ট্ৰিটমেণ্ট কৰি থাকে, পিছত গম পাই জাপানীজ এনকেফেলাইটিছ হৈছে। কিন্তু এতিয়া ক'ভিড হ'ব পাৰে বুলি প্ৰথমতেই চৰকাৰী হস্পিটেলত পঠাই দিছে। আমি দুটা টেষ্ট একেলগে কৰিছোঁ, JE নে ক'ভিড। গতিকে আমি আৰ্লি ট্ৰিটমেণ্ট এইবাৰ কৰিবৰ কাৰণে সুবিধা পাইছোঁ জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত। সোনকালে, যিটো আগতে পেচেণ্টজন 10-15 দিন পুৰণা হোৱাৰ পিছতহে বহুত জেগা ঘূৰিহে লাষ্টত মেডিকেলত আহে, এইবাৰ সেইখিনি প্ৰথমতে আহিছে। আৰু এইবাৰ যিহেতু আমাৰ ক'ভিডৰ কাৰণে ICUৰ পৰিমাণ আমাৰ বেছি আছিলে, সেইকাৰণে JE পেচেণ্টখিনি অট'মেটিকেলি তাৰ পৰা বেনিফিটেড হৈছে। ভাৰত চৰকাৰৰ মতে বেছি হ'ব, কিন্তু মইতো নিজে বিজ্ঞানী নহয়, গতিকে তেওঁলোকে আমাক একদম চিলমোহৰ মাৰি চিঠি মাৰি পঠাই দিছে যে 65,000 হ'ব বুলি। এতিয়া সেইটো কিমান সত্য অসত্য সেইটো আমি নাজানো, কিন্তু তেওঁলোকে গৱেষণা কৰি থাকে, তাৰ ওপৰত তেওঁলোকে জনাইছে। কিন্তু লকডাউন আদি কাম যে আমি কৰি আছোঁ সেইটো তেওঁলোকে গন্তিত লোৱা নাই। সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে প্ৰজেক্ট কৰাতকৈ আমাৰ কিছু কম থাকিব, বেছি নহয়। এতিয়াতো আপুনি একো কৰিব নোৱাৰে, মানুহক মাতি আনিতো আপুনি ইণ্টাৰভিউ ল'ব নোৱাৰে, মাস্ক চাব নোৱাৰে। গতিকে ক'ভিডৰ পৰিৱেশ চলি থকালৈকে নতুন নিযুক্তি নহয়, কিন্তু যিখিনি 11,000 LP পোষ্টৰ অলৰেডি যিখিনি আমাৰ কাগজ পত্ৰ চোৱা হৈ গৈছিল, এতিয়া বাকী কামখিনি কম্পিউটাৰতে কৰিব পাৰি, তাৰ ৰিজাল্ট আমি জুলাই নহ'লেও আগষ্টত দি দিম। কিন্তু যি নতুন একেবাৰে তেওঁলোকক আপুনি ইণ্টাৰভিউত মাতিলেতো সামাজিক ডিষ্টেঞ্চটো একো নাথাকিব, গতিকে সেইখিনি ক'ভিডৰ পিছতে হ'ব। আমাৰ গুৱাহাটী মেডিকেল কলেজত COVID-19 যি আমি ৱাৰ্ড বনাইছোঁ, তাৰ লগত আমি এটা অপাৰেশ্যন থিয়েটাৰ কৰিছোঁ। যোৱা 3 দিনত 7 গৰাকী আই মাতৃয়ে চিজাৰিয়ান ছেকশ্যনৰ জৰিয়তে আমাৰ মেডিকেল কলেজৰ COVID-19 অস্ত্ৰোপচাৰ কক্ষত সন্তান জন্ম দিছে। বাকী 3টা সন্তান নৰ্মেল, যিটো ডেলিভাৰী বুলি কওঁ, নৰ্মেল ডেলিভাৰী হৈছে। যোৱাকালি গুৱাহাটী মেডিকেল কলেজত এটা বহুত ডাঙৰ নিউৰ' চাৰ্জাৰিকেল অপাৰেশ্যনো COVID-19 অস্ত্ৰোপচাৰ কক্ষত সমাপ্ত কৰা হৈছে। পেচেণ্টজনৰ অৱস্থা এতিয়াই ধৰিব নোৱাৰি নিউৰ' চাৰ্জাৰী কেছত, কিন্তু এতিয়া আমি GMCH হস্পিটেলৰ লগতে আমি অপাৰেশ্যন থিয়েটাৰ কৰিছোঁ। আৰু যিকোনো অপাৰেশ্যন আগতে COVID-19 ৰোড এক্সিডেণ্ট হ'ল বা চিজাৰিন হ'ল, এপেণ্ডিক্স হ'ল, গল ব্লাডাৰ হ'ল, যিমান অসুখ, সেই লগত থকা অসুখখিনিৰো অপাৰেশ্যনৰ ব্যৱস্থা এতিয়া আমি কৰিছোঁ। আৰু মই ভাবোঁ যে হয়তো ভাৰতৰ খুব কম মেডিকেল কলেজ হ'ব য'ত COVID-19 ৰোগীক নিউৰ' চাৰ্জিকেল অপাৰেশ্যনো ক'ভিড অতীত কৰা হৈছে। গতিকে আজিৰ দিনত মই যোৰহাটতো চালোঁ, আজি খবৰ পাৰিলে গম পাম, যোৰহাটতো আমাৰ গৰ্ভৱতী মহিলা আমাৰ ৱাৰ্ডত আছে। তেওঁলোকৰ যদি প্ৰসৱ বেদনা আহে, আমাৰ ডক্টৰসকলে PPE কিট পিন্ধিয়ে তেওঁলোকক সন্তান প্ৰসৱ কৰোৱাত সহায় কৰিব। আৰু ONG ডিপাৰ্টমেণ্ট, অবষ্টেট্ৰিক এণ্ড গাইনকলজি ডিপাৰ্টমেণ্টসমূহে এইটো ক্ষেত্ৰত লিড লৈছে। গুৱাহাটীৰ মোৰ ডাটাটো আছে, বা মই নিশ্চিত যে বাকী মেডিকেল কলেজতো এই ধৰণৰ কাম আৰম্ভ কৰিছে। আপোনালোক আহিব, পাব। ধন্যবাদ ছাৰ।